हेलो एवरीवन मैं मंजुष्णा आपनालोকক स्वागतम जनाइছো मोर चेनेलले आशा करो आपनालोके भाले আছে আজি মই আপোনালোকলৈ লৈ আহিছো আফুগুটিৰ লগত কণীৰ ৰেচিপি এটা আফুগুটিৰ লগত কণীৰ ৰেচিপিটো বনাবলৈ খুব কম সময় লাগে আৰু লগতে কম সামগ্ৰীৰে বনাব পাৰি আৰু আফুগুটিৰ লগত এনেদৰে কণী বনালে খাবলৈও বহুত টেষ্টি হয় তেনেহলে বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো লগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো যদি চাই ভাল পায় এটা লাইক দিব আৰু শেয়াৰ কৰি দিব মই কণী লৈছো 3টা আৰু কণী 3টা মই বইল কৰি লৈছো আৰু মই ইয়াতে লৈছো আফুগুটি 2 চামুচ পেষ্ট কৰি লৈছো মই আফুগুটিখিনি আগতে তিয়াই থৈছিলো পানীত আৰু বিলাহী এটা পেষ্ট কৰি লৈছো পিয়াজ লৈছো ডাঙৰ পিয়াজ এটা শুকান জলকীয়া লৈছো এটা কেঁচা জলকীয়া লৈছো 3টা আদা নহৰু পেষ্ট লৈছো 1 চামুচ বাকি শুকান মছলাবোৰ মই ভিডিওৰ লগে লগে দেখুৱাই যাম মই এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছো তাৰ পিছত ইয়া ডাঙৰ চামুচৰে 2 চামুচ তেল দিছো তেলখিনি গৰম হ'বলৈ দিছো প্ৰথমে মই কণীকেটা ফ্ৰাই কৰি লম আৰু মই এতিয়া ইয়াত শুকান মছলা দিম শুকান মছলা দিয়াৰ সময়ত গেছৰ ফ্লেমটো লো কৰি ল'ব লাগে আৰু এতিয়া মই ইয়া আধা চামুচতকৈ অলপ কম কাশ্মীৰী লাল মিৰ্চ দিলো আৰু আধা চামুচতকৈ অলপ কম নিমখ দিম আৰু আধা চামুচতকৈ অলপ কম হালধি পাউডাৰ দিম আৰু এইখিনি মই এতিয়া মিক্স কৰি লম আৰু এতিয়া ইয়াতে কণীকেটা দিম অলপ লাহে লাহে দিব তেল চিটিকি আহিব পাৰে আৰু ইয়া কণী দিয়াৰ পিছত এনেদৰে কণীখিনি ভাজি ল'ব লাগিব এনেদৰে তেলত মছলাখিনি দিলে কণীৰ কালাৰটো বৰ ধুনীয়া হয় আৰু ইয়া কণীকেটা ভাজি হৈ গ'ল আৰু এতিয়া কণীকেটা মই এখন প্লেটত নমাই লম এতিয়া আকৌ সেই কেৰাহীটোৱে লৈছো আৰু খালি মছলাখিনি অলপ আতৰুৱাই লৈছো আৰু তেলো 1 চামুচ দি লৈছো আৰু এতিয়া আকৌ তেলখিনি গৰম হ'বলৈ দিছো আৰু এতিয়া ইয়াতে এটা শুকান জলকীয়া দিছো আৰু এবাৰ এনেদৰে লৰাই দিম এয়া আৰু এতিয়া ইয়াতে কাটি থোৱা পিয়াজটো দি দিম এয়া পিয়াজ গুটেখিনি দি দিব একেলগে আৰু পিয়াজখিনি 4 মিনিট সময়মান ভাজিব লাগিব এনেদৰে ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব এয়া পিয়াজখিনি ভাজি হৈ গৈছে এতিয়া ইয়াতে আদা নহৰুৰ পেষ্টটো দি দিম আদা নহৰুৰ পেষ্টটো দিয়াৰ পিছতো 1 মিনিট মান সময় ভাজিব লাগিব আৰু ইয়াতে মই এতিয়া জলকীয়া দুটা ফালি লৈছো আৰু জলকীয়া দুটাও দি দিছো আৰু এতিয়া ইয়াতে শুকান মছলা দিম শুকান মছলা দিয়াৰ সময়ত সদায় জুইটো লো কৰি থব আৰু হালধি পাউডাৰ দিলো আধা চামুচ আৰু জিৰা পাউডাৰ দিলো আধা চামুচ ধনিয়া পাউডাৰ দিছো আধা চামুচ কাশ্মীৰী লাল মিৰ্চ দিছো আধা চামুচ আৰু গুটেখিনি দিয়াৰ পিছতো এনেদৰে মছলাখিনি 2 মিনিট মান সময় ভাজিব লাগিব আৰু এতিয়া ইয়াতে বিলাহীৰ পেষ্টটো দি দিম বিলাহীৰ পেষ্টটো দিয়াৰ পিছতো বিলাহী আৰু মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব এয়া বিলাহীৰ পেষ্টটো দি দিলো আৰু এতিয়া এইখিনি এনেদৰে 2-3 মিনিট মান সময় ভাজিব লাগিব এতিয়া মই ইয়াতে নিমখ দিম নিমখ মই আধা চামুচ দিছো আৰু কণীকেটা ভাজোতেও নিমখ দিছিলো আৰু নিমখটো সোৱাদ অনুসৰি দিব নিমখ দিয়াৰ পিছতো এবাৰ এনেদৰে লৰাই ভাজিব লাগিব আৰু এইখিনি ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াতে পিচি লোৱা আফুগুটিখিনি দি দিম দি দিলো আফুগুটি গুটেখিনি আৰু আফুগুটি দিয়াৰ পিছতো মছলা আৰু আফুগুটিখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া আৰু এইখিনি মই এনেদৰে লৰাই লৰাই 2-3 মিনিট মান সময় ভাজি লৈছো এয়া আৰু এতিয়া ইয়াতে পানী দিম পানী মই সেই একে বাটিটোতে লৈছো আফুগুটি পেষ্ট কৰা বাটিটো এবাটি লৈছো আৰু এবাটি পানী দি দিছো পানীটো আপোনালোকে কমকেও ল'ব পাৰে ইয়াতকে বা সৰহকেও ল'ব পাৰে পানীখিনি দিয়াৰ পিছতো এনেদৰে লৰাই দিছো
আৰু এতিয়া এইখিনি এনেদৰে 2 মিনিটমান সময় উতলিবলৈ দিছোঁ এয়া দেখিছেনে অলপ অলপ উতলিছে আৰু এইখিনি উতল অহাত এতিয়া মই ইয়াতে কণীকেইটা দিম কণীকেইটা মই এনেদৰে মাজেৰে ফালি লৈছোঁ আপোনালোকে ফালি নল'বও পাৰে ফালি ল'লে খাবলৈ বেছি সোৱাদ হয় আৰু দেখিবলৈও ধুনীয়া হয় সেইকাৰণে মই ফালি লৈ দিছোঁ আৰু এতিয়া কণীকেইটাৰ লগত গ্ৰেভিখিনি ভালদৰে মিক্স কৰি ল'ম এনেদৰে দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে আৰু এতিয়া এইখিনি 2-3 মিনিটমান সময় আকৌ উতলিবলৈ দিছোঁ মাজতে এবাৰ দুবাৰ এনেদৰে লৰাইও দিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ উতলিছে আৰু এতিয়া এটা কেঁচা জলকীয়া ফালি দিছোঁ আকৌ এবাৰ এনেদৰে লৰাই দিছোঁ এইখিনি হৈয়ে গৈছে আৰু মোক ইয়াতকৈ বেছি গ্ৰেভি নালাগে গতিকে এইখিনি মই হৈ গৈছে এতিয়া নমাই থ'ম আৰু এয়া এইখিনি ৰেডি হৈ গৈছে দেখিছেনে এইখিনি ইমান ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও বহুত সোৱাদ হয় আৰু এনেদৰে বনাই গৰম গৰম ভাত নাইবা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে এতিয়া মই ইয়াৰ পৰা প্লেট এখনত উলিয়াই ল'ম আৰু এয়া মই প্লেট এখনত উলিয়াই লৈছোঁ আৰু ওপৰ দুটা জলকীয়া দি দিছোঁ গাৰ্নিচিঙৰ কাৰণে গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে